Hi friends, আজি আপোনালোকলৈ লৈ আহিছো এটা আম পান্নাৰ ইজি ৰেচিপি। যেহেতু এতিয়া আমৰ সিজন আম পান্না নাখাই পাৰি জানো, সেইকাৰণে মই আজি আপোনালোকলৈ এটা সহজ প্ৰক্ৰিয়া বনাব পৰা আম পান্নাৰ ৰেচিপি লৈ আহিছো। প্ৰথমতে মই দুটা আম এনেদৰে ৰাফলি কাটি লৈছিলো আৰু এতিয়া আমখিনি কেৰাহী এটা দি দিছো। ইয়াত মই প্ৰায় 1.5 গিলাচ মান পানী এড কৰি দিছো। আপুনি আমৰ পৰিমাণটো চাই পানীটো এড কৰিব। আৰু ইয়াত মই 1 চামুচ জালুকৰ গুড়ি দিছো, অলপমান নিমখ দিছো, অকণমান ক'লা নিমখ দিছো, 1 চামুচ জিৰা গুড়ি দিছো, আৰু ইয়াত মই 4-5 চামুচ মান চেনি দিছো। আপোনালোকে চেনিটো নিজৰ মতে দিব, কিমান মিঠা খাই ভাল পায় হেতু হিচাপত আপোনালোকে দিব। আৰু ইয়াত মই 1/2 চামুচ জলকীয়া গুড়ি দিছো। এতিয়া এইখিনি ভালদৰে মিক্স কৰি দিম। এতিয়া আমখিনি সিজিবৰ কাৰণে দিছো। এইখিনি বইল হৈ গৈছে, আমখিনি প্ৰায় সিজিছে আৰু এসব আমবোৰ প্ৰায় সিজিছে। এতিয়া সিজিলে এইটো আমি গেছটো অফ কৰি দিছো আৰু এইটো ঠাণ্ডা হ'বৰ কাৰণে এৰি দিছো। আৰু এই ঠাণ্ডা হৈ যোৱাৰ পাছত ইয়াৰ যিখিনি আম আছিলে সেইখিনি বেলেগকে এখন প্লেটত উলিয়াই লৈছো। এতিয়া ইয়াৰ পৰা আমৰ বাকলিখিনিৰ পৰা আমখিনি ভালদৰে পৃথক কৰি লৈছো। এনেদৰে পৃথক কৰি লৈছো। এতিয়া এইখিনি আমখিনি এটা মিক্সাৰ জাৰত লৈ লৈছো। আৰু এইখিনি আমি ভালদৰে মিক্সাৰ গ্ৰাইণ্ডাৰত ভালকৈ গ্ৰাইণ্ড কৰি ল'ম আৰু এটা স্মুথ পেষ্ট বনাই ল'ম। এইখিনি চাওক, এটা স্মুথ পেষ্ট বনি গ'ল। এইখিনি এতিয়া আমাৰ সেই থাকি যোৱা পানীখিনিৰ লগত আমি ধুনীয়াকৈ মিক্স কৰি দিম। ধুনীয়াকৈ মিক্স কৰি লৈছো। এইখিনি ভালদৰে মিক্স কৰি ল'ম। আপোনালোকে বিচাৰিলে মিক্স কৰাৰ পাছত চাকনিত চেকিও ল'ব পাৰে, কিন্তু মই চেকি লোৱা নাই। এইখিনি এনেদৰে মিক্স কৰি ৰাখিছো। এইখিনি আমাৰ কনচেনট্ৰেটেড আম পান্না ৰেডি হৈ গ'ল। এতিয়া এইখিনি ফ্ৰিজত ৰাখি দিব পাৰি। এইখিনি ফ্ৰিজত ৰাখি দিছিলো আৰু এতিয়া মই কেনেদৰে এইখিনি বনাই খাব পাৰি দেখাইছো। ইয়াৰ প্ৰায় 4-5 চামুচ মান কনচেনট্ৰেটেড আম পান্না এনেকৈ গ্লাছত লৈ লৈছো। আৰু ইয়াত 4-5 খিলামান পুদিনা পাত দি দিছো। আৰু ইয়াত 2-3 টুকুৰামান আইচ কিউব দি দিছো। আৰু ইয়াত এতিয়া পানী মিক্স কৰি দিম। পানী মিক্স কৰি দিলো। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। এয়া আমাৰ আম পান্না খাবৰ কাৰণে ৰেডি হৈ গ'ল। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, যাতে মোৰ নেক্সট আহিবলগীয়া ভিডিঅ'বোৰৰ আপডেট আপুনি পাই থাকে। থেংক ইউ।